নমস্কাৰ বন্ধু বান্ধৱী সকলোৰে কি খবৰ আশা কৰোঁ সকলোৱে বহুত বেছি ভাল সকলোৰে খবৰ আৰু মানে আজিকালি মোৰ কি হৈছে লং ব্লগ আজিকালি প্ৰায় দিয়া নহয় আৰু বহুত দিনৰ আজি এটা লং ব্লগ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু লং ব্লগবিলাক দিলেও মানে কথাবিলাক ভাল নহয় মানে নিমিলে কি নিচিনা হয় মানে এটা মিনি ব্লগ দি মিনি ব্লগৰ নিচিনা আহি যায় আৰু এতিয়া মই ক'ত আছোঁ মানে নলবাৰীত আছোঁ মানে মোৰ মাহীহঁতৰ ঘৰত আলহী খাব আহিছিলোঁ আৰু এতিয়া যাম মানে মন্দিৰ তাত আৰু তাতে ওচৰবিলাক এটা মন্দিৰ আছে আৰু এতিয়া এনেই মন্দিৰত দেখি চাব লাগি যাম জেগাবিলাক আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাই থাকিব আজি ভিডিঅ'টো বহুত মজা হ'ব আৰু বেটাৰী গাড়ী আহি আছে চবেই আৰু মাহঁতো যাব আৰু আপোনালোকক চাই থাকিব দেই আৰু ইফালে এতিয়া ইয়াতো আহি পালা আৰু ইফালে পূৰা ইয়াতে পিনোতে পূৰা বেটাৰী গাড়ীত বহি পেলাই আহিছে আৰু এতিয়া আমিও উঠি পেলাই যাওঁ আমি এতিয়া এইফালে মন্দিৰৰ মেইন গেটখন পালোঁ আৰু এইখন পাৰ এইফালে আৰু অলপমান যাব লাগিব আৰু এইখন গেটখন মানে নতুনকৈ বনাইছে একমাহমান আগতহে উদ্বোধনী কৰিছে আৰু গেটখন কি ধুনীয়াকৈ বনাইছে ফাইনেলি এতিয়া আমিও আহি পালোঁ মন্দিৰ আৰু এইফালে এইটো হৈছে মোৰ মহা আৰু মানে এটা কথা গাইছ আহি পোৱাৰ পিছতে হাঁহি উঠিল মানে কথাটো হৈছে কি মানে আমি আহি পাই পেলাই থিয় হৈ ৰখি আছোঁ থকাৰ পিছত দেখোন কেইটা দুটা মানুহে মাতি আছে মই ভাবিছোঁ কিয়নো মাতিছি পিছতহে গম পালোঁ কি মানে তাতে বোলে কিবা চাকি তাকি কিনিবৰ কাৰণে মাতবা গৈছে মই ভাবিছোঁ কিবা দৰকাৰতে মাতবা গৈছিল নেকি পিছে সেইটো কথা হাঁহি উঠিছে আৰু বাকী যিয়েই নহওক মাতবা গৈছে যিহেতুতো কিনিবওতো লাগবই আৰু এইফালে বঢ়িয়াকৈ চাকি ধূপ বঢ়িয়াকৈ এটা কিনি লওঁ আৰু এইফালে বঢ়িয়াকৈ মাহীহঁতে কিনি আছে আৰু এইফালে বঢ়িয়াকৈ চেণ্ডেল খুলি পেলাই এটা থৈ দিলোঁ আৰু এতিয়া বঢ়িয়াকৈ আমি মন্দিৰত সোমাওঁ আৰু আমিও এতিয়া মজাকৈ মন্দিৰত সোমাওঁ আৰু মন্দিৰৰ গেটখন কিন্তু মজা লাগছে সেইখন গেটে আৰু এইখন গেটে একেলগে বনাইছে আৰু গেটখন একে নিচিনা আৰু গেটখন মজা বনাইছে এইখন অলপ সৰু আৰু লেখাই আছে ইয়াতে শ্ৰী শ্ৰী ঠেঠা গোহাঁই থান আৰু এতিয়া আমিও বঢ়িয়াকৈ সোমাই লওঁ আৰু মই এতিয়া ভিতৰত সোমাই যাই পেলাই তাতে ভিতৰত কি কৰোঁ চাকি জ্বলোৱা আপোনালোকক সেইবিলাক দেখাই থাকিম ভিতৰবিলাক আৰু আপোনালোকে চাই থাকিব আকৌ সেৱা চেৱা কাই ল'লোঁ আৰু এইখনত মানে নামটো কোৱা হৈছে নামটো নলবাৰী বৰভাগত ঠেঠাগড় থান আৰু এইখিনি বৰগোহা বুলি কোৱা হয় আৰু এতিয়া বঢ়িয়াকৈ সেৱা চেৱা কাই ল'লোঁ আৰু বহুত ভাল লাগিলে মানে নতুন জেগাত বঢ়িয়াকৈ নতুন মন্দিৰত আহিলোঁ আৰু ইফালে মই হয়তো ইয়াতে আহিছোঁৱে কিন্তু ইয়াৰ বিষয়ে হয়তো মই অকণমানো নাজানো কাৰণ যিহেতু ফাৰ্ষ্ট আহিছোঁ আৰু মহাহঁতে জানে মহাহঁতৰ কাৰণ ওচৰৰ মানুহ আৰু সেইকাৰণে মহাই অলপমান তাতে এনেই সুধিছোঁ আৰু কেনেকুৱা চিষ্টেমৰ মহা অলপ সুধিছোঁ ফাগুনৰ 2 তাৰিখে ইয়াত বহুত ডাঙৰ যজ্ঞ হয় এইবাৰ এই যোৱা ফাগুনৰ 2 তাৰিখে ইয়াত মোটামুটি 800 থালি ভোগ ইয়াত মানে বনাইছে আৰু 800 থালি ভোগ মিনিমাম 70-80 হাজাৰ মানুহ হৈছে যজ্ঞৰ দিনা ইয়াত 26 জানুৱাৰী তাৰিখে ইয়াত মানে বহুত দূৰণিৰ পৰা মানুহ পিকনিক খাবলৈ আহে পিকনিক খোৱা মানুহ ইয়াত বহুত দূৰৰ পৰা আহি মানে হাজাৰ মানুহ ভৰি পৰে হয় আপোনালোকে আহিব আৰু আহি বহুত ভাল লাগিছে মানে কি ঠাইবোৰ বাৰু ডাঙৰে বাৰু ইয়াতে পিকনিক চিকনিক খাবৰ কাৰণেও ভাল আৰু আহে বোলে 26 জানুৱাৰীত ইফালে মাহীহঁতে জেঠীমাহঁতে মানে কিবা মণিহাৰী দোকান আহি পেলাই কিবা বিচাৰি আছে আৰু ইফালে এইটো জেঠীমা আৰু ইফালে এইটো হ'ল মাহী আৰু মই এনেই ওপৰত দিয়ে মোবাইলটোকে ঘূৰাই দিছোঁ আৰু মইনো কিনো চাম আৰু এইখিনি মোবাইলটোকে চাবা দিছোঁ আৰু কিনো ল'ম গাইছ মন্দিৰত আহা বুলি আৰু ইয়াতে আৰু এনেকৈ দোকান চোকান এতিয়া নাই বাৰু হাতত মাৰা মন্দিৰৰ চিন আৰু ফাৰ্ষ্ট মন্দিৰটোত আহিলে ইফালেদি আহিব লাগিব ইফালেদি আহি পেলাই মানে ইফালেদি এনেকৈ যাই পেলাই আমাৰ বেটাৰীখনেই ইয়াতে থৈ দিছোঁ আৰু ইফালে মানে এইফালে দোকানবিলাক আছে আৰু ইফালে মানে ফাৰ্ষ্ট আহি পেলাই ইটো পায় ইফালে শিৱ ধম ডকোহা আৰু ইফালে আৰু বাকীবিলাকো আছে বাকীবিলাকো আপোনালোকক বঢ়িয়াকৈ একবাৰ দেখাই দিছোঁ মই আপোনালোকক বঢ়িয়াকৈ চাই লওক ইফালে হ'ল পাছফালে আৰু এতিয়া মানে মাঘৰ মাহত যে কিবা হৈছিল এইফালে মানে দোকানবিলাক দিছিলে এইফালে দূৰত দেখি মানে দোকানবিলাক আছে এই দোকানবিলাক মানে এতিয়াও আছে আৰু এতিয়া এইফালে মানে কিবা কিবি খাৱা হোটেল চোটেলৰ সেনেকুৱা আছে দোকানবিলাক নহয় আপোনালোকৰ কোনে আহিছোঁ আমি কিন্তু বহুত মানুহ আহিছোঁ বুলি কৈয়ে আছোঁ কিন্তু কোন আহিছোঁ দেখুওৱা নাই এইফালে অকল মহাকে দেখাই আছিলোঁ আৰু এইফালে মানে আহিছে আমাৰ জেঠীমাহঁত এতিয়া আমাৰ পূৰা জেঠীমা পূৰা মিচিঙীয়া হাঁহি মাৰি আছে আৰু এইফালে আমাৰ মাহী আৰু এইফালে আমাৰ মায়ে আছে এই পূৰা চেল্ফি ফটো লাগছি মানে কিবা এটা ক'ব ইচ্ছা আছিল বোলে যেতিয়া পূৰা হাঁহি মাৰি আহিছে ছোৱালী কিবা এটা ক'ব বোলে কৈছোন জেঠীমা কি কয় সকলোৱে মৰম দিবা আমাৰ মৰম জান এইটো মৰম জানে সকলোৱে ভিডিঅ' চাবা সকলোৱে লাইক কৰিবা কমেণ্ট কৰিবা এইখিনিয়ে আৰু
আৰু বুঢ়ীচিমাই বুঢ়াকে কিবা কিবি কৰিলে ইফালে ইয়াতে ফটো উঠবা গৈছে পুৰা চেল্ফি মাৰি আছে চাৰিটাই আৰু ইফালে আছে এইটো মাই আৰু ইফালে এইটো জেঠীমা আৰু ইফালে এইটো হ'ল মাহী আৰু ইফালে মহাই আৰু কৃষ্ণাই আছে লাষ্টত তাৰমানে সিহঁতে চবে ফটো উঠবা গৈছে আৰু এই মোৰ গলত স্কাপ চব স্কাপ মোৰ গলত আলাই দিছে কি কবি আৰু উপায় বাকী যিয়ে নহয় কি আজি মানে মৰ্জিনৰ পৰা বঢ়িয়াকৈ আহিলোঁ আৰু মানে ভিডিঅ'টো ইমান ভাল হোৱা নাই কাৰণ যিহেতু মই আজিকালি মানে মিনি ব্লগ দি মোৰ মানে ভালকৈ কথাবিলাক ভালকৈ নাহে আৰু আপোনালোকে যদি ভিডিঅ' চাই ভাল লাগিলে তেতিয়াহ'লে যদি কোনোবা আমাৰ চেনেলত নতুনকৈ ভিডিঅ' চাই আছে তেতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু যদি ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব আৰু দিলৈ এইখিনিতে বাই